সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ দ্বিবাৰ্ষিক আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনখন আজিৰে পৰা 5 দিনীয়াকৈ ধেমাজি জিলাৰ চিলাপথাৰ ভৈৰৱপুৰৰ নেতাজী সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচী আৰম্ভ হৈছে। আজি পুৱা 7 বজাত প্ৰসেনজিৎ নমচুদ্ৰৰ নেতৃত্বত স্বচ্ছতা অভিযান, পুৱা 7:30 সমাজসেৱক বীৰেন্দ্ৰ মজুমদাৰৰ দ্বাৰা বৃক্ষৰোপণৰ পাছত পুৱা 8 বজাত বন্তি প্ৰজ্বলন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ধৰ্মেন্দ্ৰ দাসে। পুৱা 8:30 সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ সভাপতি বিপ্লৱ দাসে ধেমাজি জিলাৰ পতাকা উত্তোলন কৰাৰ পিছতেই পুৱা 9 বজাত শ্বহীদ তৰ্পণ কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক গোবিন্দ মণ্ডলে। পুৱা 9:30 মূল তোৰণ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ দাসগুপ্তাই। পুৱা 10 বজাত অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উন্মোচন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে। পুৱা 10:30 মূল মঞ্চ আৰু মূল মণ্ডপ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ উত্তম দাসে। পুৱা 11:30 অতিথিশালাৰ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক সুজিত হাজঙে। ইয়াৰ পিছতে প্ৰদৰ্শনীৰ দুৱাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰদেৱে। দিনৰ 11:45 প্ৰচাৰ সমিতিৰ কাৰ্যালয় উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ উপসভাপতি তুলন সোণোৱালে। ইয়াৰ পিছতে দিনৰ 12 বজাত চিকিৎসা শিবিৰ সেৱা উন্মোচন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপসভাপতি বিপ্লৱ চৰকাৰে। দুপৰীয়া 1 বজাত স্বেচ্ছাসেৱী শিবিৰ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ বিত্ত। তো আমাৰ কাৰ্যসূচীখন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় পঞ্চদশ অধিৱেশন আৰু আমাৰ জিলা সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আৰু এইখন আমাৰ ভৈৰৱপুৰ সমন্বয় ক্ষেত্ৰ নেতাজীত তাত আমি পাতিব লৈছোঁ। আৰু এই অধিৱেশনখনি আমি 5 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সম্পন্ন কৰিম বুলি আশা কৰিছোঁ। আজি সম্পূৰ্ণ আপোনালোকে জানে মূলদুৱাৰ উন্মোচনৰ পৰা ষ্টাৰ্ট কৰি আমি কাৰ্যসূচী চলি আছে আজিৰ পৰা আমাৰ একদম 30 তাৰিখলৈকে। আৰু 30 তাৰিখে কালি আমাৰ 27 তাৰিখ আছে। 27 তাৰিখত আমাৰ আলোচনা চক্ৰ আছে। তাত অসমৰ বিভিন্ন দল সংগঠনৰ নেতা বিষয়ববীয়া সকলো থাকিব উপস্থিত। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ শংকৰজ্যোতি বৰুৱা মহোদয়, আমাৰ AJOICP পলাশ চাংমাই, এনেকৈ বিভিন্ন দল সংগঠনৰ নেতা সকলো থাকিব উপস্থিত। তাৰ লগতে আমাৰ ৰাইজো থাকিব। তাত আমাৰ বিভিন্ন সমস্যা লৈ অসমৰ এইটো মূল বিষয় হ'ব। তাত আমাৰ সাংস্কৃতিক জাতি গঠন আৰু অসমৰ সৰ্বাংগীন উন্নয়নত যুৱ প্ৰজন্মৰ ভূমিকা এই বিষয় লৈ আমাৰ আলোচনা হ'ব। তাৰপিছত আমাৰ পিছদিনাখন আকৌ আমাৰ আৰু বেলেগ কাৰ্যসূচী আছে। কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভা আছে। তাৰপিছত 29 তাৰিখত শপত গ্ৰহণ আছে আমাৰ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ। তাৰপিছত 30 তাৰিখত আমাৰ সকলোৰে আদৰণীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে উপস্থিত থাকিব। লগতে আমাৰ বিভিন্ন বিভাগৰ মন্ত্ৰী বিষয়া উপস্থিত থাকিব আৰু আমাৰ অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল থাকিব। আৰু শিল্পী আমাৰ কালচাৰ নাইটৰ শিল্পী যেনেকৈ আমাৰ 28 তাৰিখত আমাৰ অৰুণিতা কাঞ্জিলাল ইণ্ডিয়ান আইডলৰ তেখেতে থাকিব। আৰু লগত আমাৰ শ্ৰাৱন্তী চেটাৰ্জী বাংলা চলচ্চিত্ৰ জগতৰ মূৰ্মী অভিনেত্ৰী আৰু আমাৰ জুবিন দা সকলোৰে পৰিচিত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা থাকিব। তাৰপিছত আমাৰ স্থানীয় শিল্পী আছে আৰু কেইবাজনো যেনেকৈ নীল বিশাল দাস, অৰ্জুন আৰনাই, এনেকৈ আৰু বহু শিল্পী আছে, 10-12জনীয়া আছে। সকলো উপভোগ কৰিব পাৰিম আমি। অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যিখিনি আমাৰ সমস্যা, হিন্দু বঙালীসকলৰ যিখিনি সমস্যা, এই সমস্যা সমাধানৰ কাৰণে আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জন্ম হৈছিল 1990 চনত 20 এপ্ৰিলত। তো গতিকে অসমত আজি গোটেই অসমজোৰাই আমাৰ সকলো জেগাতে ডিষ্ট্ৰিক্ট জিলা কমিটিসকল আছে। আৰু আমাৰ যিবিলাক বঙালীসকলৰ যিবিলাক সমস্যা যেনেকুৱা ডি ভোটাৰৰ সমস্যা, এনেই আমাৰ ডি ভোটাৰৰ সমস্যাবিলাকক লৈ মানুহবোৰ হাৰাশাস্তি হৈ আছে। ডিটেনশ্যন কেম্পৰ সমস্যা আছিলে আৰু আপোনাৰ এই NRCৰ সমস্যা আছিলে। বিভিন্ন ধৰণৰ সমস্যাক লৈ আমাৰ সমাধানৰ ক্ষেত্ৰত আমাৰ এই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ জন্ম হৈছে। আজি প্ৰত্যেকটা জিলা কমিটি আমাৰ এই অধিৱেশনত, কেন্দ্ৰীয় অধিৱেশনত ধেমাজিত আজি ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত উপস্থিত থাকিব। অলৰেডি আজিৰ পৰা আমাৰ 26 তাৰিখৰ পৰা প্ৰতিনিধি আহি আছে। আমাৰ সকলোবিলাক প্ৰতিনিধি আহিছে একদম মানে আপোনাৰ ধুবুৰীৰ পৰা যিসকল ধুবুৰীৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে যিমান আমাৰ জিলা সমিতি আহি আছে। তো আমাৰ ধুনীয়াকৈ আমাৰ এই অধিৱেশনখন পাৰ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ
মানে আগত আছিল 3টা গ্ৰুপ আছিলে অলৰেডি মানে 2টা গ্ৰুপ সকলো এক হৈ গ'ল আজি গুৱাহাটীতে আমাৰ আজি 1 বছৰ আগতে এক হৈছে এতিয়া আৰু এটা গ্ৰুপ আছে সৰুকৈ তাৰমানে আমাৰ আজিৰ দিনত আমাৰ লগতে 26টা জিলা সমিতি আমাৰ লগত আছে আৰু তেওঁলোকৰ লগত কেইটা আছে তেওঁলোকে গম পাব এই আমি ক'ব নাযাওঁ বেলেগৰ কথাখিনি তো ঘটনা হৈছে ৰাইজে যাক ভাল পায় তাৰ লগত ৰাইজ আছে অসমৰ ৰাইজ তাৰ লগত আছে যাক ভাল পায় তাৰ লগত আছে তো আমি ধুনীয়াকৈ অসমৰ ৰাইজৰ কাম কৰিব পৰা হৈছোঁ আৰু কাম কৰি আছোঁ এইখিনি আৰু